हेलो गाइज वेलकम बैक टू आवर चेनेल आमार चेनेलर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइছোঁ आरु आजि आमी आपनालोকৰ ওচৰলৈ एटा नतुन रेसिपि লৈ আহিছোঁ আৰু रेसिपिটো অৰিজিনেলি মই মোৰ আইতাৰ পৰা শিকিছিলোঁ সো হেতু रेसिपिকে ভাবিলোঁ আপোনালোকৰ লগত শেয়াৰ কৰোঁ আশা কৰোঁ আপোনালোকৰ रेसिपिটো ভাল লাগিব আজি रेसिपिটো যদি ভাল লাগে তেন্তে লাইক আৰু কমেন্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি আমি বনাবলৈ লৈছোঁ কচু আৰু মাছৰ জালুকীয়া আৰু বতৰটো যেহেতু ডাৱৰীয়া হয় সেইকাৰণে ভাবিলোঁ আমাৰ লগতে আপোনালোকেও আজি আমাৰ ভিডিঅ'টোৰ যোগেদিয়ে কচু আৰু মাছৰ জালুকীয়াৰ জুতি ল'ব বুলি আশা কৰিলোঁ তেন্তে আহকচোন চাওঁ মোৰ আইতাৰ স্পেচিয়েল ৰেচিপিটো প্ৰথমতে কচুখিনি ভালকে ধুই কাটি লৈছোঁ কাটি অকমান সময় পানীত তিয়াই থব তেতিয়া কলা পানীখিনি ওলাই যায় আৰু অকমান কচুৱে কমকে খজুৱাই লগতে অকমান দাইল লৈছোঁ মচুৰ দালি লৈছোঁ আৰু পিয়াজ কাটি লৈছোঁ আৰু জলকীয়া দুটামান লৈছোঁ আৰু এতিয়া এইখিনি কি কৰিম অকমান কুকাৰত বইল কৰি ল'ম দাইলখিনিও দি দিম কচুখিনিও দি দিম আৰু লগতে পিয়াজ আৰু আমাৰ জলকীয়াখিনিও দি দিম আৰু নিমখো দিম আৰু এইখিনিতে মই এটা বিলাহী কাটি লৈছোঁ বিলাহীটো ইয়াৰ লগতে দি দিছোঁ ইয়াৰ পিছত পানী দি দিছোঁ আৰু পানী দিওঁতে এটা কথা মনত ৰাখিব যে কচুখিনি আৰু লগতে মানে যোনখিনি বস্তু দি আছে সেইখিনি জাষ্ট মানে বস তিতাকেহে পানী দিব মানে বেছি পানী দিলে অলপ মানে বেছি ডাঠ নহয় পনীয়া হয় তেনেকৈ ভাল নালাগে আৰু নিমখ আপুনি সোৱাদ অনুসৰি দি দিলে হৈ গ'ল আৰু তাৰপিছত সেইখিনি কুকাৰত এটা সিটি মাৰিব আৰু মাছখিনি ভালকৈ ধুই নিমখ হালধি সানি ফ্ৰাই কৰি লৈছোঁ আৰু সেইখিনি হোৱালৈকে আমাৰ এইফালে কুকাৰো চিটি মাৰিলে দেখিছেনে এইখিনি এটা হুইচেল মৰাৰ পিছত কিমান ধুনীয়াকৈ বইল হৈ গ'ল তাৰ পিছত সেই কচুখিনি তেল মাৰিবলৈ কাৰণে পাঁচফোৰণ কেইটামান লৈছোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ আৰু লগতে 2 কিলোমান তেজপাত আৰু নহৰু আদা বাটি লৈছোঁ আৰু নহৰু আদা মানে মিক্সিত দিয়াতকৈ আপুনি খুন্দনাত খুন্দিলে তাৰ মানে যোনটো ফ্লেভাৰ হয় গোন্ধটো বহুত ধুনীয়া ওলায় সেইকাৰণে মই বেছিভাগ মানে মিক্সিত দিয়াটো প্ৰিফাৰ নকৰোঁ নহৰু আদাৰ যোনটো অথেণ্টিক টেষ্ট হয় সেইটো আপুনি এনেকৈ খুন্দনাত খুন্দিলেহে আচল মানে তাৰ যোনটো গোন্ধটো আহে ন সেইটো মোৰ বহুত ভাল লাগে সেইকাৰণে মই মেক্সিমাম নহৰু আদা দিলে এনেকৈ খুন্দিয়ে দিওঁ বেলেগ মছলাটো দিবই নালাগে হালধি আৰু জালুক দি ভালকৈ পিঁয়াজখিনি সিজালৈকে ভাজি ল'ব তাৰপিছত আমি আমাৰ কচু যোনখিনি বইল কৰি থৈছিলোঁ সেইখিনি তেলত দি দিম আৰু এইখিনি তেলত দি পিনি এটা মানে অলপ উতল অহালৈকে আমি ৰম তাৰপিছত উতলিলে আমি ইয়াত আমাৰ ভাজি থোৱা মাছ কেইপিছো ইয়াতে দি দিম আৰু এইখিনি আপুনি অলপ মানে আৰু 10 মিনিটমান ভালকৈ উতলাই দিলে আৰু ডাঠ হৈ আহিব মানে গ্ৰেভি যোনটো হয় সেইটো ডাঠ হৈ আহিব আৰু আপোনাৰ মাছ আৰু কচুৰ জালুকীয়া একেবাৰে ৰেডি হৈ গ'ল আৰু ভাতৰ লগত এনেকুৱা ঠাণ্ডা বৰষুণৰ দিনত জালুকীয়া খাই কিমান যে ভাল লাগে আৰু ইয়াত আপুনি ইচ্ছা কৰিলে আলু এটাও দি দিব পাৰে আলুটো মানে আপোনাৰ পিছত আপুনি বইল হোৱাৰ পিছত সেই গ্ৰেভিত মানে ভাঙি দিব পাৰে তেতিয়া আৰু ডাঠ হয় কিন্তু আমি যিহেতু মানে আলু খাই ইমানো ভাল নাপাওঁ সেইকাৰণে আলু দিয়া নাই আপুনি ইচ্ছা কৰিলে দিব পাৰে আৰু আপোনাৰ এই ধুনীয়া আঞ্জাখন ৰেডি হৈ গ'ল আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আমি একো ফেন্সি ৰেচিপি লৈ নাহোঁ আমি ঘৰতে যেনেকৈ যি বনাই খাওঁ সেয়াই আপোনালোকক মানে বনাই দেখাওঁ আৰু আমাৰ যোনটো অথেণ্টিক আছামিজ যোনবিলাক ৰেচিপি হয় সেইবিলাক আমি জাষ্ট মানে ধৰি ৰাখিবলৈহে এই চেনেলটোত আপলোড কৰোঁ যাতে মানে ফিউচাৰ আমাৰ আইতাহঁতৰ এই ৰেচিপিবোৰ কেতিয়াও হেৰাই নাযায় আৰু সেইকাৰণে যদি আমাৰ চেনেলটো ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ